পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে জোৰণি পাহাৰত নমস্কাৰ মানে আপোনালোকে চাই আছে আজি ভিডিঅ'টো হ'বলৈ গৈ আছে ধামাকা চাই থকা আজি ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে একদম নেক্সট লেভেল হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰে মাতে মাতে সেউজীয়া ৰিঙিয়া আৰু আজি ইয়ালৈ আহিছিলোঁ এইখিনি মাটিখিনি আমাৰ মেলত মানে ইয়াত খেতি কৰিম বুলি আহিছোঁ অলপ ৰ'দডাল পৰি আছে আৰু ইয়াৰ লগত আহিলোঁ আৰু ক'লে ক'লে যা দেখাই আছোঁ চাই থাকক ভিডিঅ'টো ইফালে এইটো মানে কাঠমেল হয় বুঢ়ী ডাঙৰ অলপ দেখালোঁ চাই থাকক বতাহতে উৰি উৰি পলকে বিচাৰি বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে শুনিছো গুণগুণনি শুনিছো খিলখিলনি সিপাৰৰ ভাহি তিৰি নিৰি ভাগিয়া আৰু ওচৰতে এখন মেলৰ হেৰিখন আপোনালোকে দেখিলে আমাৰো মাটি আছে তাত কিবা এটা খেতি কৰিবলৈ আহিছোঁ কিন্তু ইমান এটা গেৰেণ্টি নাই মানে তাত কৰিলে আপোনাৰ অলপ মানে প্ৰব্লেম আছে মানে বগৰী খেতি কৰিলে অলপ গণ্ডগোল হ'ব আৰু ওচৰতে আহি থাকোঁতে আমি ফাৰ্ম এখন দেখিলোঁ গাহৰি ফাৰ্ম সেইফালে আছে বেক চাইডে স্ক্ৰীণত ফটো দি আছোঁ আৰু গৈও আছোঁ তালৈ মানুহ আছে নাই নাজানো চাই আহোঁ গাহৰি ফাৰ্মখনো আৰু ব'লক আমাৰ লগতে আপোনালোকে আৰু দেখা পাইছে এইখন হৈছে গাহৰি ফাৰ্মখন মালিক নাই হ'বলৈ মালিক থকা হ'লে চালোহেঁতেন আৰু অলপ কথা পাতিলেহেঁতেন ইণ্টাৰভিউ এটা ল'লোহেঁতেন বেলেগ এদিন আপোনালোকৰ মাজলৈ আগবঢ়ালোহেঁতেন যিসকল গাহৰি ফাৰ্মৰ প্ৰতি আগ্ৰহী আৰু ইয়াৰ লগতে ইয়াৰ কি খেতি ভেন্দি আৰু গোমধান খেতি কৰিছে খুবেই দেখিবলৈ ধুনীয়া লাগিছে আৰু এইফালে চাহপাত খেতি আছে অসমৰ বিখ্যাত খেতি লগতে এইফালে আছোঁ মই বাইক লৈ আহিছোঁ আজি অলপ আৰু কৰোণা দিন মাস্ক মাৰি থাকিব লাগে গৈ আছোঁ নেক্সট লেভেল আগত দেখা আগলৈ চুইচ গেট চাব আপোনালোকেও মাজতে এটা ভিডিঅ' কৰিছিলোঁ নৱজ্যোতি শইকীয়াৰ লগত মোৰ পিছত বহি থকা ল'ৰাটো ককায়েকৰ লগত আজি আকৌ এবাৰ চাওঁগৈ চুইচ গেট আপোনালোকক দেখুৱাই আছোঁ কি মজা প্লেচ ইয়াত পানী হ'লে বহুত ধুনীয়া লাগে মাতে মাতে সেউজীয়া ৰিঙিয়াই আৰু তেল চেজ হৈ যাওঁ যাওঁ হৈছে মানে অলপ আছে তেল এতিয়া সি গৈছে চেণ্টাৰৰ পৰা আনিবলৈ তেল অলপ লৈ আহক মানে তালৈ নাযাওঁ এইফালেদি এটা শ্বৰ্টকাটিং ৰাস্তা আছে এনেই এইফালে গৈ লাভ নাই ইফালে যাম আৰু তেল আনিবলৈ গৈছে 100 টকামানৰ তেল ভৰাই দিওঁ মানে ৰাইজ এই বাইকৰ তেল এদাই হৈ গৈছে মানে অলপ আছে মানে কম আছে সেইকাৰণে সি গৈছে চেণ্টাৰলৈ 100 টকামানৰ তেল লৈ পেলাই দিছোঁ দোকানৰ পৰাই খাই থাকক লাইক শ্বেয়াৰ কৰি দিয়ক খালি আজি ভিডিঅ'টো নেক্সট লেভেল বলা যাও ঘুরে ঘুরে বথা বাই নিজানতে রিঙিয়াই নুপুরে মাটি সেরিনি কি বাজিছে বলা যাও ঘুরে ঘুরে বথা বাই নিজানতে ৰিঙিয়াই নুপুরে মাটি সেরিনি কি বাজিছে ৰাইয়া ছজনা বাৰীলৈ আহিলোঁ আৰু চালোঁ পুলিখিনি অলপ আহি ঠিকেই দেখিছোঁ লাগি আছোঁ কামত এতিয়াৰ পৰাই আপোনালোকে আশীৰ্বাদ কৰক যাতে অলপ আগবাঢ়ি যাব পাৰোঁ ইউটিউবতো যাতে আগবাঢ়ি যাব পাৰোঁ টকা পইচাৰ ক্ষেত্ৰতো যাতে অলপ আগবাঢ়ি যাব পাৰোঁ আৰু নতুন নতুন বিজনেছ লাগি আছোঁ আৰু ছজিনা ইয়াত কৰিছোঁ 100 জোপা আৰু পৰাশিমলু গাঁৱত কৰিছোঁ 50 জোপা তাতে 100 জোপা দিছিলোঁ অলপ পুলি মৰি থাকিলে
খোৱাই মেলি আপোনাৰ মোৰ ফাৰ্মখন দেখা পাইছে আৰু এতিয়া আপেল বগৰী কৰিম বুলি ভাবিছোঁ এতিয়া যোনটো মাটি আপোনালোকক দেখুৱালোঁ তাতো কৰিব পাৰি ভালেই হ'ব খেতি ভালেই হ'ব কিন্তু তাত মানুহে খাই পেলাব অলপ মানে ভয় আছে তাত আৰু সেইকাৰণে খুৱাইছোঁ আৰু এতিয়া আইচক্ৰীম খাই আছোঁ আজি দিনডাল ঘূৰি ফুৰাই আহিছে এতিয়া আইচক্ৰীম মাৰি আছোঁ অথনিও আপোনাক দেখুৱালোঁ আৰু এইফালে চাওক মোৰ লগত আৰু ইয়াক বহুদিনা মই লগ পালোঁ আজি আৰু কেনেকুৱা ভালে লাগিছে নেক্সট লেভেল ইয়াৰ চেনেলটো চবে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব এই চাইকেলখন কৰি দিয়ে না নেক্সট লেভেল হ'লে ট্ৰেক্টৰ আহি আছে চাইকেল পৰিব মোৰ এটা হাতত মোবাইল এটা আছে এটা হাতত আইচক্ৰীম আছে এতিয়া নেক্সট লেভেল হৈ গৈছে একদম খাই থাকিব তেতিয়া আইচক্ৰীম খাই আছোঁ আজি দিনডাল